ধনিয়া আৰু এইখিনি বাবৰি পালেং পাত। নমস্কাৰ বন্ধুসকল, মাইনুপম্পী ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈকে আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া আহিছোঁ আমাৰ শাকনি বাৰীলৈ। আমাৰ শাকনিত কি কি শাক আছে আপোনালোকক দেখাম আজি। নামটো কৰি এয়া কি কয় বাবৰি। কি ধুনীয়াকৈ বাবৰি ফুল ফুলি আছে। এয়া আছে তাৰপা এয়া বিলাহী। সদায় মই কৈ থাকোঁ, আজি অলপ তাইক দিছোঁ ক'বলৈ, কেনেকৈ কয় আপোনালোকে চাব হা। ল'ৰাই ইমান ধুনীয়াকৈ বনায়। এয়া দেখিছে বাবৰি আপোনালোকে। এয়া কি কয় মূলা শাক। এয়া তামাম কৈছে দেখোন। এইয়া মূলা শাক, এইয়া বাবৰি, এইয়া বিলাহী। এয়া বাবৰি একদম ধুনীয়াকৈ গৰৈ মাছ আনি থোৱা আছে। গৰৈ মাছৰ লগত এতিয়া বাবৰি খাবগৈ লাগিব। মায়ে মাছ মাৰিব গৈছিলে, মাছ মাৰি গৰৈ মাছ আনিছে আৰু শিঙি মাছ আনিছে। এতিয়া বাবৰিটো গৰৈ মাছৰ লগত। এয়া বিলাহী, এয়া মূলা। সেইজনী শাকনিৰ মাজত সোমাই গোটেই লুটিয়াই পৰিছে। এয়া ধনিয়া ছিঙিব গৈছে। এয়া আমাৰ বাৰীত নেমু আছে, নেমু লাগি আছে। এয়া কুঁহিয়া। অলপ মাটিটো দ হৈ আছে আৰু অলপ তোলোৱাৰ পাছত খেতি ভাল হ'ব। এইফালে কলগছ আছে, তামোল। ধনিয়াবোৰ ফুলি গৈছে। এতিয়া অলপ দিন হ'ল আকৌ হেৰি কৰিব লাগিব। সেইটো জোন খেতিত আহিছে। সি এযোৰ চশমা লৈ লৈছে, চশমা বেটাৰী হৈ গৈছে এতিয়া। এয়া লফা কিমান ধুনীয়া হৈ আছে। এয়া মাছৰ লগত লফা টেঙা খাবৰ কাৰণে মজা হ'ব আৰু। এইটো কি পাত ছিঙিছ হা? পালেং পাত। কিহৰ লগত খাবিগৈ? পালেং পাতৰ চাটনি। এয়া মৰিচা। মৰিচা কিহৰ লগত খাব? মৰিচা ভালকৈ নগজিলে। এয়া হৈছে দাংবডি। দাংবডি নাইকিয়া হৈ গ'লগৈ আৰু, সেই এডাল দুডালমান আছেগৈ আৰু। সেয়া বুঢ়া হৈ গ'ল গছ। বা শাকনিত মজা ফেচিলিটি। ধুনীয়া চাং দেখিছে নাই আপোনালোকে? এইবিলাক লোকেল যোগাৰ। লোকেল যোগাৰ কাৰণে এখন আপোনালোকে বনাই ল'ব পাৰে। যেতিয়া তেতিয়া আপুনি কাম কৰি ভাগৰ লাগিলে আপুনি শুই দিব পাৰে, বহি দিব পাৰে। এইফালে চাওঁ শুই দেখাই দিওঁ একবাৰ। শুই দিব পাৰে, বহি থাকিব পাৰে। আপোনাৰ ভাগৰ লাগিলে বহিবলৈ। এইবিলাক লোকেল যোগাৰ আমাৰ অসমত। বেছিকৈ লৰালে ভাগি থাকিব। বেছিকৈ লৰালে খালি এখন মই সোমাই যাওঁৱে বাৰু। আপোনালোকেও শাকনি আছে যদি এনেকুৱা এখন চাং বনাই ল'ব। আৰু বহিব। শাকনিত কাম কৰি ভাগৰ লাগিলে অলপ বহিব। এতিয়া এইফালে দেখাই দিছোঁ। এয়া কবি এইবোৰ কাম নহ'বগৈ চাগে, কি হয় নাজানো আৰু। এয়া পিঁয়াজ,
আৰু এয়া লফা শাক কিমান ধুনীয়া হৈ আছে চাওক, কিমান ওখ ওখ হৈ আছে লফা শাক দেখিছে। এয়া লাই, যোনে হুহুৰি মাৰিছিলে। পম্পী এতিয়া পূৰা পাচলি ছিঙাত ব্যস্ত হৈ আছে পূৰা তাই। এয়া পাচলি ছিঙি আছে, কি পাচলি ছিঙিছে জানো। এইজোপা ৰঙালাও, সেইকাৰণে মই তোমাক আছা নাই বুলিয়ে সুধিছিলোঁ, তুমি আছো বুলি ক'বা বুলি মই জানোৱে নহয়। স্কুললৈ গৈছিলা নাই? স্কুললৈ গৈছিলা নাই? স্কুললৈ গৈছিলা নাই? ৰাতিৰ কাৰণে অলপ ধনিয়া ময়ো ছিঙি লৈছোঁ। এয়া লাই, ধনিয়া আৰু পিঁয়াজ পাত আৰু এইখিনি বাবৰি। পালেং পাত। এতিয়া ঘৰলৈ যাওঁ। এয়া চানা আনি নিদিয়াৰ দুখত, এয়া চানা আনি নিদিয়াৰ দুখত কান্দি আছে। কান্দিছেনে হাঁহিছ? চাওঁ চাওঁ, চানা লাগে, দোকানলৈ গ'লে চানা লাগে, কুৰকুৰি লাগে। কেঁচুৱা নেকি? নানিলোঁ নহয়, এতিয়া বিচনাৰ পৰা উঠা নাই। চাওঁ মুখখন দাঙি দেখোঁ এইফালে, চাওঁ এইফালে চা আকৌ। নেচাই আজি নেমাতে আৰু আজি।